নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ইনষ্টেণ্ট হোমমেড পিজ্জাৰ এটা ৰেচিপি লৈ আহিছোঁ। পিজ্জাটো মই যিমান পাৰি কম সামগ্ৰীৰে আৰু সহজতে বনাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৱেই ভাল পাব আৰু ঘৰত এবাৰ হ'লেও ট্ৰাই কৰি চাব। লগতে কেনেকুৱা হৈছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমতে আমি পিজ্জাৰ ডোটো বনাই ল'ব লাগিব। তাৰ বাবে মই লৈছোঁ 1.5 কাপ ময়দা, আধা কাপ লৈছোঁ দৈ আৰু 1 চাহ চামুচ লৈছোঁ বেকিং পাউডাৰ। প্ৰথমেই ময়দা 1.5 কাপ দি লৈছোঁ, বেকিং পাউডাৰ চামুচ দি লৈছোঁ, দৈখিনিও দি লৈছোঁ। এতিয়া আটাইখিনি বস্তু মিলাই এটা ধুনীয়া ডো তৈয়াৰ কৰি ল'ব লাগিব। মন কৰিব যাতে ডোটো খুব বেছি টানো নহয় আৰু খুব বেছি ঢিলাও নহয়, এটা মিডিয়াম কনচিষ্টেঞ্চিত হ'লেই হৈ যাব। মোৰ ডোটো অলপ টান যেন লাগিলে সেইবাবে মই অলপ পানী ব্যৱহাৰ কৰিছোঁ। মোৰ আধা কাপতকৈও কম পানীৰহে প্ৰয়োজন হ'ল। এতিয়া ডোটো এখন ৰুমালেৰে ঢাকি দিছোঁ আৰু এঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। এতিয়া পিজ্জাৰ চচটো বনাই ল'ম। তাৰ বাবে এটা বাতিত 2 চামুচ টমেটো চচ লৈ লৈছোঁ। লগত দিছোঁ 1 চামুচ বটা নহৰু আৰু আধা চামুচ জালুকৰ গুড়ি। এয়া আমাৰ পিজ্জা চচ ৰেডি হৈ গৈছে। এতিয়া চিজৰ অপশ্যনেলকৈ বনাই লওঁ। তাৰ বাবে এখন ফ্ৰাইং পেনত অলপ ৰিফাইন তেল দি লৈছোঁ। লগতে দিছোঁ 2 চামুচ ময়দা। গেছৰ ফ্লেম ল' কৰি ৰাখিছোঁ। এতিয়া অলপ সময়ো নৰুৱাকৈ ময়দাখিনি অলপমান ভাজি ল'ম। এতিয়া একাপ একেবাৰে ঠাণ্ডা গাখীৰ লৈছোঁ আৰু অলপকৈ ঢালি ল'ম আৰু অলপো নৰুৱাকৈ লৰাই থাকিম। মন কৰিব একেবাৰে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰিব, নহ'লে ময়দাখিনিত গোটা বান্ধি যোৱাৰ চান্স থাকে। এতিয়া 1 চামুচ বটা নহৰু দি দিছোঁ। লগতে দিছোঁ আধা চামুচ জালুকৰ গুড়ি, আধা চামুচতকৈ কম দিছোঁ চেনি আৰু 1/4 চামুচ দিছোঁ নিমখ। এতিয়া আটাইখিনি বস্তু মিলাই ল'ম আৰু অলপ গাঢ় হ'বলৈ দিম। ইমানখিনি গাঢ় কৰিলেই হৈ যাব, কাৰণ ঠাণ্ডা হৈ আহিলে আৰু গাঢ় হৈ আহিয়ে থাকিব। এয়া দেখিছেনে, এঘণ্টাৰ পাছত ডোটো কেনেদৰে ফুলি আহিলে। এতিয়া 1 চামুচমান ৰিফাইন তেল দি আকৌ ধুনীয়াকৈ মঠি ল'ম। এতিয়া এখন বেলনাৰ সহায়েৰে ডোটো বেলি ল'ম। চাব যাতে খুব বেছি ডাঠো নহয় আৰু খুব বেছি পাতলো নহয়, কিন্তু ৰুটিতকৈ ডাঠকৈ ৰাখিব লাগিব। এয়া ধৰিব পাৰিছেই চাগে কিমান ডাঠ কৰিব লাগিব। এতিয়া এখন মিডিয়াম চাইজৰ ষ্টীলৰ কাঁহী লৈ লৈছোঁ। তাত তেল সানি লৈছোঁ আৰু তাত বেলি লোৱা পিজ্জা ডোটো দি দিছোঁ। এতিয়া ডোটোৰ মাজৰ অংশ অলপ হেঁচি দিছোঁ যাতে কাষৰ অংশখিনি অলপ ডাঠ হৈ পৰে। এতিয়া এখন কাটা চামুচ লৈ ডোটোত এনেদৰে ফুটা কৰি ল'ম। তাৰপিছত বনাই লোৱা পিজ্জা চচখিনি দি ল'ম। তাৰ ওপৰত দিম বনাই লোৱা চিজৰ অপশ্যনেলখিনি। ঘৰত চিজ নাথাকিলে এইদৰে বনাই চাবচোন, একেবাৰে চিজৰ সোৱাদেই পাব। একেবাৰে ওপৰত এইদৰে সৰু সৰুকৈ বিলাহী কাটি দি দিছোঁ। লগতে অলপ পিঁয়াজো কাটি দি দিছোঁ। কেপচিকাম থাকিলে কেপচিকামো দি ল'ব পাৰিব। এয়া আমাৰ পিজ্জাটো বেক হ'বলৈ ৰেডি। এতিয়া এখন কেৰাহী গেছত মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিলোঁ আৰু এতিয়া পিজ্জাটো দি দিছোঁ। এতিয়া অলপ ওপৰত অৰিগেনো ছটিয়াই দিছোঁ, কাৰণ মোৰ আগতে দিবলৈ থাকি গৈছিল। চিলি ফ্লেক্স থাকিলে চিলি ফ্লেক্সো দি ল'ব পাৰিব। মোৰ ওচৰত বৰ্তমান নাই, সেইবাবে মই নাই দিয়া। এতিয়া 20ৰ পৰা 25 মিনিট সময় বেক হ'বলৈ দিম। 25 মিনিট সময় হৈ গৈছে আৰু এয়া আমাৰ পিজ্জাটো সম্পূৰ্ণকৈ সিজি ৰেডি হৈ গৈছে। ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।